হেল্ল' বন্ধুসকল, আমি এতিয়া বৰ্তমান শ্বুটিঙত যাম। মোৰ ফাৰ্ষ্ট ব্লগ আজি। যিয়ে নহওক মই বেছি কথা নাজানো ক'ব। আজি আমাৰ লগত আছে মানিক আৰু ৰকি। আমি এতিয়া বৰ্তমান দামী মানুহ, সেইকাৰণে কম দামী গাড়ী লৈ যাই আছোঁ। হেল্ল' গাইজ, আজি মানে মোৰ নতুন চেনেল, নতুন ব্লগ, মানে বেছি কথা ক'ব নাজানো। যে নহওক আমি আজি বৰ্তমান এটা শ্বুটিঙত যাম। আপোনালোকে চাই থাকক, গম পাবি কি শ্বুটিং। টাইটেল চাই নহয় গমেই পাইছে শ্বুটিংটো কি শ্বুটিং। আৰু এইবিলাকে আমাৰ আছে মানিক, আৰু আছে বহুত আছে, আহি আছে। বৰ্তমান আমি যাব আছোঁ, গাড়ী ষ্টাৰ্ট দিমেই। আৰু আমি বৰ্তমান এতিয়া যাই আছোঁ। মানিক ড্ৰাইভাৰ নহয়, সরি ভুল করছি, মই ড্রাইভার নহয়। গাড়ি কেন ভুল নহয়, ভালো গাড়ি। अरे कहना क्या चाहते हो? আজি আমাৰ যাত্ৰা বয়া। আজি তারা যাত্রা একদিনও নহয়, আজি অলপ আছে বৰষুণে মারছি। আজি বৰষুণটো কিয় দিব লাগে? দিবা লাগে, আৰু অলপ জোৰকে দিবা লাগে। টাইমত ওলাই নাই না। গাইজ আহি পালোঁ বৰ্তমান আমি। হাই বিজু হিৰো আৰু হিৰইনে আহি পালা। আমাৰ প্ৰথম শ্বট চলি আছে। কেমেৰামেন হাই হিৰো কৰিব আহি দে তোৰ কিবা কৈ দি কৈ দি এনে এক্টৰ হৈছে কথা ক'ব নাজনি মই নাজনো বেঙাই কালি দেখাই দিম আমি কিমান অভদ্ৰ ল'ৰা। বল এতিয়া গাইজ এতিয়া আমি বৰ্তমান পানী আনিব যাইছোঁ। পানী শেষে হ'ল, এক বটল খালে নহ'লো। এক বটল খালাই ইয়াতে। এতিয়া পানীটো অলপ আনি দিওঁ। জাগা চা না, ক'ৰ জংঘলত আহিব লাগে পঢ়ছি। পানী দিলো এই কপাল, পানী দি নলে লঘু হ'লো। পানী আনিব যায়, পানী নাপলো। অলপ যাওঁ ৰ বেলেগ চাইডে যাই কিনে চাওঁ পানী আছে নে। ক'লো তোৰ আহো নকয় পানী নাই, কি কৰিবি বেচেৰি দুখ, উপায় নাই। আমাৰ এই আকৰাম দা আছে, এইবাৰ বৰফ খুৱাব। আকৰাম দা বৰফ খুৱাবি ঠিক ভাই, মোৰ তাৰ মোৰে খাই লো আজি। আকৰাম দাৰে খাই ল। খাই ল আজি কেমেৰামেনক আজি মাথাত পানী ঢালিব লাগিব, কাৰণ বহুত আজি বেয়া হৈ গৈছে অৱস্থা। এই বকি আছে তাতে। আমাৰ এক্টৰ আহি আছে। নাম এক্টৰ ভাই নাম চাইকেল দুফালা আপুনি কিয় লৈ যায় ইয়াতে জীৱন চাইকেল ফেল দে দাউছি আমাৰ এক্টৰ ভাইয়ে কেনে কৰে দামৰা কেনে লাগছি বাবু দাউৰি কেনে মজা লাগছি। মেকটাৰ মাজত পৰবে খুজিলো কেনে আৰু আমাৰ এক্টৰৰ গামছাখন দেখি দিওঁ নিগনি গুটা গামছা।
আমাৰ তাৰপিছত ক্লিয়াৰে হ'ল আমি এতিয়া যাব ওলাইছোঁ বেলেগ এটা লোকেশ্যনত নে কি অঁ আমাৰ এখনত এতিয়া গামোচা বৰ্তমান আমাৰ তাৰপিছত ক্লিয়াৰে হ'ল আমি এতিয়া যাব ওলাইছোঁ বেলেগ এটা লোকেশ্যনত নে কি অঁ গেট পালোঁ বৰ্তমান ফাইনেলি আমি নতুন লোকেশ্যনত আহি পালোঁ মানিক মন মাৰি আছে এতিয়া মোৰ মালটো মোক থৈ গৈছে সেইকাৰণে মালত টেনশ্যন লাগি আছে উপায় নাই ভাই ৰাতি ভাইবাকে এতিয়া একেলগে ওলাইছে গাইছ আমাৰ চিটি মিডিয়া বৰ্তমান শেষ খবৰ হৈছে বেছি নাই অলপ আছে বাকী ৰখি কেমেৰামেন আছে কেমেৰা চাই আছে আৰু মোবাইল দি কেমেৰা কাউৰে লাইভ কৰিছে আৰু উপায় নাই এই গাইছ এতিয়া বৰ্তমান আমাৰ চিটিং কমপ্লিট হ'লে এতিয়া আমাৰ এক্টাৰটো বৰ্তমান তেজি ওলাই আছে বয়া মাৰছি ইয়াতে মোক আজি চাৰ বটল ৰ'দ কা কাম মেৰা আমি এতিয়া ঘৰত যাবলৈ ওলাইছো ঘৰত যাওঁ আৰু যাওঁ ইয়াৰ এতিয়া বাই বাই আৰু শুনা মই কৈছো মানে আমাৰ এইটো ভিডিঅ' আমাৰ মোৰ চেনেলতে পাব নেকিব আছাম এইটো চেনেল পাব আপোনালোকে যদি চাই ভিডিঅ'টো তেনেহ'লে নেকিব আছাম বুলি মাৰিবি মানে ভাল পোৱাৰ সপোন হ'ব নামটো মানে বহুত কষ্ট হৈছে ভিডিঅ'টো কৰাতে মানে বহুত মাৰিছে ইয়াতে লাজ চাজ নাই দে বহুত মাৰিছে সকলে ভিডিঅ'টো চাব আৰু আমাৰ আছামৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব SK লাইভ আছাম চৰি ভুল হৈছে চ' বাই বাই এতিয়া বাই বাই